দিল্লীৰ পৰা মই আজি এই কথাটো অসমৰ জনগণক জনাব খুজিছোঁ যে কাইলৈ 14 ফেব্ৰুৱাৰীত 5জনীয়া সাংবিধানিক বিচাৰপীঠত আমাৰ মহাসংঘৰ গোচৰৰ শুনানি আৰম্ভ হ'ব। ধনঞ্জয় যশৱন্ত চন্দ্ৰচূড়ৰ নেতৃত্বত 5জনীয়া সাংবিধানিক বিচাৰপীঠে এই বিচাৰ অনুষ্ঠিত কৰিব আৰু তাত অসমৰ নাগৰিকত্বৰ ভিত্তিবছৰ এই বিষয়টো লৈ আমি যি আবেদন জনাইছিলোঁ সাংবিধানিকভাৱেই 1951 হ'ব লাগে আৰু আমি আশা ৰাখিছোঁ সাংবিধানিকভাৱে 1951 চনেই সাংবিধানিক বিচাৰপীঠে ঘোষণা কৰিব আৰু লগতে বিদেশীৰ সন্তানৰ নাগৰিকত্ব সম্পৰ্কত খিলঞ্জীয়া লোকৰ অধিকাৰ চনদ সম্পৰ্কতো এটা সিদ্ধান্ত হ'ব। গতিকে মুঠৰ ওপৰত কাইলৈ আৰম্ভ হ'বলগীয়া এই সাংবিধানিক বিচাৰপীঠে কিমান দিনলৈকে শুনানি কণ্টিনিউ কৰিব সেই সম্পৰ্কত আজি এই মুহূৰ্তত ক'বৰ কাৰণে টান যদিও কাইলৈকে আমি নিশ্চিত হ'ম যে কিমান দিন শুনানি একেলগে হ'ব, কাৰণ আগতেই সিদ্ধান্ত হৈ আছিল যে প্ৰায় 1.5 মাহ জোৰা শুনানিৰ কৰিব লাগিব আৰু তাৰ পিছতে এটা চূড়ান্ত সিদ্ধান্ত 5জনীয়া সাংবিধানিক বিচাৰপীঠে দিব। গতিকে আমি সেইটোলৈ কাইলৈ আমি ৱেইট কৰিব লাগিব আৰু আমি নিশ্চিত আৰু আমি আশাবাদী যে সাংবিধানিক বিচাৰপীঠে সংবিধানক সন্মান জনায় আৰু আন্তঃৰাষ্ট্ৰীয় নীতি নিয়মৰ আধাৰতেই অসমৰ খিলঞ্জীয়াৰ ভাগ্য নিৰ্ণয় কৰিব আৰু এটা সুন্দৰ ভৱিষ্যতৰ কাৰণে অসমৰ খিলঞ্জীয়াৰ স্বাৰ্থত এটা ৰায়দান হ'ব।